Welcome to my channel Hator Juti. আজি বনাবলৈ লৈছো আম পাপৰ। আপোনালোকে এবছৰলৈকেও ষ্টক কৰিব পাৰিব। এতিয়া 3টা আম লৈছো, বাকলি এৰুৱাই লৈছো। এৰুৱাৰ পিছত মিক্সিত দি পেষ্ট বনাই লম। কেৰাহী এটা গৰম হ'বলৈ দিছো। পেষ্ট কৰা আমৰ ৰসখিনি তাতে ঢালি দিম। চেনি 1 কাপ ব্যৱহাৰ কৰিছো। নেমু এচামুচ টেঙা মিঠাৰ বাবে। হৈ যোৱাৰ পিছত এখন ষ্টিলৰ কাঁহীত ৰিফাইন অইল ভালকৈ লগাই লম। দিয়া আমৰ ৰসখিনি দি দিম। মই পাতলকৈ বনাইছিলো, সেইকাৰণে মোৰ দুখন হ'ল। এতিয়া ৰ'দত ভালকৈ শুকাবলৈ দি দিম। 3 দিনৰ পিছত এনেকুৱা হয়। এতিয়া কাটি পিনে মই ৰোল শ্বেপিং দি দিম। কেনেকুৱা হৈছে আপোনালোকে কমেন্টত জনাব এণ্ড লাইক এণ্ড শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।